কেতিয়া দিয়া হ'ব এইচএছ পৰীক্ষাৰ ৰিজাল্ট ইয়াক লৈ কিমান ক'লে শিক্ষামন্ত্ৰীও কৈছিল যে 5 তাৰিখৰ ভিতৰতে ৰিজাল্ট ঘোষণা কৰা হ'ব আকৌ যোৱা 2 দিনমান আগত কৈছে যে 10 তাৰিখৰ ভিতৰতে ৰিজাল্ট ঘোষণা কৰা হ'ব কিন্তু এতিয়া আমি জানিব পাৰিম যে আচলতে কেতিয়া ঘোষণা কৰিব পৰীক্ষাৰ ফলাফল ইতিমধ্যে এটা নতুনকৈ জাননী প্ৰকাশ পাইছে সেই জাননীটো শুনাৰ আগতে আমি এইটো জানি ল'ব লাগিব যে মুখ্যমন্ত্ৰীয়ে কৈছিল এতিয়া সকলোৰে লগত মোবাইল থাকে মোবাইলতে ৰিজাল্ট চাব পাৰিব আৰু ৰিজাল্টক লৈ কিবা নতুন খবৰ আহিলেও সকলোকে আগতে মোবাইলতে পাই যাব আৰু সেইদৰে এই আপডেটটো আহিছে এটা নিৰ্ভৰযোগ্য মোবাইল এপ্লিকেশ্যনত যোৱাবাৰো সকলোকে আগতে ৰিজাল্টৰ তাৰিখ প্ৰকাশ কৰিছিলে এই এপটোই গতিকে আমি এই আপডেটটোত নিৰ্ভৰ কৰিব পাৰোঁ এই আপডেটটোত লিখা আছে যে হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ফলাফল অহাকালি মানে 8 তাৰিখে প্ৰকাশ পাব আৰু ৰিজাল্টৰ সময়ত ৰিজাল্ট চেক কৰাৰ লিংক খোল খাব যিহেতু এওঁলোকে ৰিজাল্ট পাব্লিছ কৰিব গতিকে এওঁলোকৰ তাতে ইনফৰমেশ্যন থাকে যে কোনদিনা ৰিজাল্টটো আহিব কিন্তু এইটো চৰকাৰে এতিয়ালৈকে নকয় কাৰণ ৰাতিপুৱা ভাগত কৈ দিয়ে যে ৰিজাল্টটো কেতিয়া দিব গতিকে অফিচিয়েল ৱেবছাইটত এইটো প্ৰকাশ নকৰে গতিকে আজি ভিডিঅ'টো ইমানেই আছিল ধন্যবাদ